Hello everyone, আজি তোমালোকৰ কাৰণে মই চেম্পল পেপাৰ 2 আনিছো। ইয়াত অকমান কোৱেশ্চনছৰ কোৱালিটি অলপ ভালে ৰাখিম, মানে অকমান ষ্টেণ্ডাৰ্ড কোৱালিটি ৰাখিম। CUET, NEET আৰু CEE, ঠিক আছে। এই তিনটা এক্সামৰ কাৰণে মানে কি বুলি কোৱা পসিবল হোৱাকে কোৱেশ্চনছ কিছুমান আনিছো। কনসেপচুৱেল কোৱেশ্চনছ হয়, এক্সপ্লেনেশ্যনো থাকিম। তোমালোকে ভিডিঅটো কিন্তু সম্পূৰ্ণৰূপে চাবা, ঠিক আছে। আধাখনিয়ে কৰিলে তোমালোকৰ নিজৰ কনসেপচনটো ক্লিয়াৰ নহব, ঠিক আছে। আই হোপ তোমালোকে ভালকে পঢ়ি আছা। প্ৰথম মই দেৰি নকৰি পেলাই কোৱেশ্চনটো আৰম্ভ কৰিছো যে এটা ফাৰ্স্ট কোৱেশ্চন দি আছে, ইন এ গিভেন টাইম অফ 10 সেকেন্ড 40 ইলেক্ট্ৰনছ পাস ফ্ৰম ৰাইট টু লেফট, ইন দা সেম টাইম ইন্টাৰভেল 40 protons also pass from left to right। তো ইয়াত তোমাৰ কি হৈছে 10 সেকেন্ড সময়ত তোমাৰ 40টা ইলেক্ট্ৰন কোৰ পৰা ক'লে মুভ কৰিছে, ৰাইটৰ পৰা লেফটলৈ মুভ কৰিছে, আৰু সেই একেটা টাইম ইন্টাৰভেলত তোমাৰ 14টা প্ৰটন মুভ কৰিছে কোৰ পৰা ক'লে লেফটৰ পৰা ৰাইটলৈ। তাৰ মানে 40টা ইলেক্ট্ৰনছ তোমাৰ ৰাইট টু লেফট আৰু 40টা প্ৰটনছ কোৰ পৰা ক'লে লেফটৰ পৰা ৰাইটলৈ। তোমাক এতিয়া কৈছে টোটেল কাৰেন্ট কিমান ফ্লো হ'ব। এটা জানো আমি কাৰেন্ট ইজ স্কেলাৰ কোৱান্টিটি, গতিকে তাত নেগেটিভ পজিটিভৰ কোনো কথা নাই, ডাইৰেকশ্যনৰ কোনো কথা নাথাকে বিশেষকে। তো তেতিয়াহ'লে আমাৰ টোটেল কাৰেন্ট কি হ'ব, I ইকুৱেল টু I ডিউ টু ইলেক্ট্ৰন প্লাছ I ডিউ টু কি প্ৰটন, ঠিক আছে। কাৰেন্টৰ ফৰ্মুলা কি হ'ব, এভাৰেজ কাৰেন্টৰ ফৰ্মুলা কি, তো ফৰ্মুলা হৈছে Q বাই T, হয় নে নহয়। এতিয়া তোমাৰ ইলেক্ট্ৰনৰ কাৰণে কিমান হ'ব, NE বাই T প্লাস NP by T, ঠিক আছে। N টো বুজাইছে নাম্বাৰ অফ ইলেক্ট্ৰনছ, N টো বুজাইছে নাম্বাৰ অফ কি। মই এটা কাম কৰো নহবা NEE আৰু NP P বুলি লিখিছো। NE টো বুজাইছে নাম্বাৰ অফ ইলেক্ট্ৰনছ, E টো বুজাইছে ইলেক্ট্ৰনৰ চাৰ্জ, NP টো বুজাইছে নাম্বাৰ অফ প্ৰটনছ, and P টো বুজাইছে প্ৰটনৰ চাৰ্জ। এটা ইলেক্ট্ৰনৰ প্ৰটনৰ চাৰ্জ কিমান হয়, একেটাই হয়। ইলেক্ট্ৰনৰ প্ৰটনৰ চাৰ্জ কিমান হ'ব 1.6 × 10⁻⁻19 কুলম, হয় নে নহয়। টাইমটো কিমান দিয়া আছে আমাক 10 সেকেন্ড, গতিকে আমাৰ 1/t কমন আহিলে দুইটাতে নাম্বাৰ অফ প্ৰটনছ আৰু নাম্বাৰ অফ ইলেক্ট্ৰনছৰ পৰিমাণো কি হয়, সেম হয়, ঠিক আছে। গতিকে আমি কি হ'ব এনেকৈ লিখিব পাৰো, NE মানে হৈছে 40, E হৈছে 1.6 × 10⁻⁻19 ডিভাইডেড বাই কিমান সেকেন্ড বুলি কৈছে 10 সেকেন্ড, প্লাস 40 × 1.6 × 10⁻⁻19 ডিভাইডেড বাই 10 সেকেন্ড, ঠিক আছে। 4 6.4 × 10⁻⁻19 plus 6.4 × 10⁻⁻19 12.8 × 10⁻⁻19 কি এম্পিয়াৰ। So this is your correct answer, ঠিক আছে। টোটেল কারেন্ট আমি কি উলিয়াব লাগিব, যেটো প্রটনৰ ফ্লো, proton is also a charge carrier, electron is also a charge carrier, current is কি a scalar quantity। So proton খিনি যৰ পৰা যলে মুভ কৰিছে, proton আৰু ইলেক্ট্ৰনৰ মোশনটো কি হয় অপোজিট, yes অপোজিটে মুভ কৰে, কিন্তু ইয়াত ডাইৰেক্ট proton খিনি যোনটো ডাইৰেকশ্যনত মুভ কৰিছে বা ইলেক্ট্ৰন খিনি যোনটো ডাইৰেকশ্যনত মুভ কৰিছে, সেই ডাইৰেকশ্যনৰ মুভমেন্টৰ কাৰেন্টৰ ওপৰত এই ডাইৰেকশ্যনৰ মুভমেন্টৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। লাগে proton খিনি যোনটো ডাইৰেকশ্যনত যাওক, ইলেক্ট্ৰন খিনি যোনটো ডাইৰেকশ্যনত যাওক, ইলেক্ট্ৰন আৰু proton যেতিয়া ফ্লো কৰিব সিহঁতৰ কাৰণে আমি জাস্ট কাৰেন্ট পাম। কাৰেন্ট ইজ এ স্কেলাৰ কোৱান্টিটি, গতিকে ইলেক্ট্ৰন খিনি বা proton খিনি যোনটো ডাইৰেকশ্যনতে মুভ কৰিছে সেইটো মেটাৰ নকৰে, গতিকে টোটেল কাৰেন্ট আমাৰ কিমান হ'ব IE প্লাছ IP। সো নেক্সট কোৱেশ্চনটো আমি কৰিম। নেক্সট কোৱেশ্চনটো মই আনিছো, নেক্সট কোৱেশ্চনটো এটা গ্ৰাফিকেল কোৱেশ্চন হয়, ঠিক আছে। এইটো JEE তোমাৰ অকমান আগৰ বছৰত দি যাব, JEE 2005ত অহা কোৱেশ্চন হয়। এইটো মই অপচন টাইপত দিয়া নাই, ডাইৰেক্ট কোৱেশ্চনটো দিছো। ইয়াত তোমাৰ ভোল্টেজ আৰু কাৰেন্টৰ গ্ৰাফ এটা দিয়া আছে, ঠিক আছে। সেই গ্ৰাফটো কিছুমান ডাটা দিয়া আছে। সো এই গ্ৰাফটোৰ পৰা এইকেইটা কোৱেশ্চন দিছে যে EMF অফ দা সেল। এটা সেলৰ EMF কেতিয়া হ'ব, EMF কাক কয়, যেতিয়া তোমাৰ সাৰ্কিটটো ওপেন থাকে, ঠিক আছে। কনসেপ্টটো শুনিবা যে যেতিয়া সাৰ্কিট এটা ওপেন থাকে, সেই ওপেন সাৰ্কিটটোত কাৰেন্টটো 0 হয়। সো কাৰেন্ট যেতিয়া 0 হ'ব, সেই অৱস্থাৰ যোনটো পটেনশিয়েল ডিফাৰেন্স বা ভোল্টেজ তাকে আমি EMF বুলি কওঁ, বুজি পাইছানে। যেতিয়া সাৰ্কিটটো ওপেন থাকিব, তাৰ মানে যেতিয়া সাৰ্কিটটোত কোনো ধৰণৰ কাৰেন্টটো ফ্লো নহয়, তো সেই অৱস্থাত সাৰ্কিটৰ দুটা এন্ডৰ পটেনশিয়েল ডিফাৰেন্সটোকে কি বুলি কয়, আমি EMF বুলি কয়, সেইটো আমি জানো। গতিকে এই গ্ৰাফটোত কাৰেন্টটো ক'ত 0 হৈছে, এই পইণ্টত 0 হৈছে, গতিকে এই পইণ্টত 0 হৈছে, তাৰ মানে এই পইণ্টত তোমাৰ যোনটো পটেনশিয়েল ডিফাৰেন্স হ'ব সেইটোৱে হৈছে তোমাৰ কি হ'ব EMF। গতিকে ইয়াত যেহেতু সব 4 8 12 16 তেনেকে গৈছে, গতিকে ইয়াৰ এই পইণ্টটো কি হ'ব এক্স্যাক্টলি মাজত পৰিছে, গতিকে ইয়াৰ ভ্যালুটো কিমান হ'ব তেতিয়া হ'লে 1.5
4 বুজি পাইছানে কাৰণ এই যোনটো কোঅৰ্ডিনেট হয় এই কোঅৰ্ডিনেটটো তোমাৰ কাৰেন্টৰ ভ্যালুটো কি হয় 0 হয় তেতিয়া হলে প্ৰথম যোনটো কোৱেশ্চন আমাৰ এনসাৰ হ'ব প্ৰথম কোৱেশ্চনটো আমাৰ ইএমএফ কিমান হ'ব ইএমএফ অফ দা সেল ই ইকুৱেল টু কিমান হ'ব 1.4 কি ভোল্ট হয় ঠিক আছে ম্যাক্সিমাম কারেন্ট কিমান হ'ব সো আমাৰ ফৰ্মুলাটো কি আছিল v ইকুৱেল টু e মাইনাস ir ঠিক আছে मैक्सिमम करंट फ्लो होबले হলে এই পটেনশিয়াল ডিফারেন্স কি হ'ব লাগিব কাৰণ পটেনশিয়াল v মানে কি হয় টার্মিনাল ভোল্টেজ বা পটেনশিয়াল ডিফারেন্স বা তোমাৰ কি হ'ব পটেনশিয়াল ড্ৰপ সো मैक्सिमम কারেন্টৰ কাৰণে আমাৰ v শুড বি কি হ'ব লাগিব 0 হ'ব ফৰ मैक्सिमम কারেন্ট কি হ'ব v শুড বি 0 হয় গতিকে v 0 হোৱা পইণ্ট কোনটো এটো হয় এই পইণ্টত আমাৰ v কোঅৰ্ডিনেটটো কিমান হয় 0 হয় গতিকে আমাৰ मैक्सिमम যোনটো मैक्सिमम কারেন্টৰ ভ্যালুটো কিমান হয় 0.28 एम्पियर বুজি পালা গতিকে কাৰণ আমাৰ এই টাৰ্মটো 0 হ'ব টার্মিনাল ভোল্টেজ শুড বি 0 ইফ উই হ্যাভ কি मैक्सिमम কারেন্ট ঠিক আছে আমাৰ যদি मैक्सिमम কারেন্ট হয় তেতিয়া হলে v ভ্যালুটো কি হয় 0 হ'ব লাগিব ঠিক আছে তো তেতিয়া হলে আমাৰ কি হ'ব কেনেকৈ 0 হ'ব মই এটা আকৌ এবাৰ মই অকমান ডিটেইলছত কৈ দিছো v ইকুৱেল টু ir হয় না নহয় v মানে কি হয় ir হয় v ইকুৱেল টু e মাইনাস ir ঠিক আছে e ইকুৱেল টু কি হ'ব i ইনটু r প্লাস r ঠিক আছে i ইকুৱেল টু কি হ'ব e by r plus r এটা ইন্টারনাল রেজিস্ট্যান্স তো তুমি কেতিয়াও 0 কৰিব নোৱাৰা 0 কোনটো কৰিব পাৰিবা ক্যাপিটাল r তো ক্যাপিটাল r 0 হোৱা মানে কোন 0 হ'ব v 0 হ'ব তেতিয়া হলে i ভ্যালুটো তোমাৰ কি হ'ব मैक्सिमम হ'ব কেতিয়া যেতিয়া কি হয় r টো 0 হয় মানে কোনো ধৰণৰ এক্সটারনাল যেতিয়া ৰেজিস্ট্যান্স কানেকশন নাথাকে তেতিয়া r ইকুৱেল টু 0 হয় আৰু তেতিয়া তোমাৰ কি হ'ব v টো 0 হ'ব ঠিক আছে মই সেই কন্ডিশনটোৰ পৰা তোমাৰ v ইকুৱেল টু 0 বুলি লিখিলো গতিকে তাৰপিছত তোমাৰ কি সুধিছে আমাৰ প্ৰথম দৰ সেকেন্ডটো হৈ গল নেক্সট সুধিছে ইন্টারনাল ৰেজিস্ট্যান্স কিমান কেনেকৈ উলিয়াবা emf বাই কারেন্ট ঠিক আছে emf ৰ ভ্যালু তুমি কিমান পালা 1.4 ডিভাইডেড বাই 0.28 এটো কিমান হ'ব 140 ডিভাইডেড বাই 28 কিমান হ'ব 5 एम्पियर সরি 5 ওহম ঠিক আছে ইন্টারনাল রেজিস্ট্যান্স আমি উলিয়াইছো কিমান 5 ওহম ওলাইছে ঠিক আছে তো এটো হৈছে আমাৰ এই সেকেন্ড কোৱেশ্চনটো এনসাৰটো আই হোপ তোমালোকে বুজি পালা এটা মই নেক্সট কোৱেশ্চনটো কৰিব লাগে থাৰ্ড কোৱেশ্চনটো লৈছো থাৰ্ড কোৱেশ্চনটো অকমান ভালকে চাবা যে এটা পয়েন্ট চাৰ্জ এটা আছে q is placed on the top of a cone তাৰ মানে এই ইয়াত তোমাৰ পয়েন্ট চাৰ্জ এটা ৰখা হৈছে সেমি ভাৰ্টেক্স এংগল থিটা ঠিক আছে সেমি ভাৰ্টেক্স এংগল থিটা হয় আৰু ইয়াত কৈছে যে so that electric flux through the base of the cone is ইমানটো তো হেতু কাৰণে তুমি কেনে কৰিবা প্ৰথমতে আমাৰ গোটেই হোল স্ফিয়াৰটোৰ কাৰণে সারফেস এরিয়া কিমান ঠিক আছে সারফেস এরিয়া অফ দা স্ফিয়ার তো কিমান হ'ব তোমাৰ এটো যেনিবা মই ধৰি লৈছো সারফেস এরিয়া ধৰি লোৱা a বুলি ধৰি লৈছো a কিমান হ'ব তেতিয়া হলে 4 পাই r স্কয়ার এতিয়া কোণৰ কি বুলি কৈছে what is the electric flux through the cone এটা কোণটোৰ মাজে ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব সেই বস্তুটো আমি উলিয়াব লাগিব কোণৰ মাজে ইলেক্ট্ৰিক ফ্লাক্সটো উলিয়াবৰ কাৰণে আমি কোণৰ কি কৰিব লাগিব তোমাৰ সারফেস এরিয়াটো উলিয়াব লাগিব ঠিক আছে কোণৰ সারফেস এরিয়া উলিয়াবৰ কাৰণে আমাৰ প্ৰথমতে স্ল্যান্ট হাইট লাগিব কোণৰ যোনটো ফৰ্মুলা কি হয় 2 পাই r l হয়নে কাট সারফেস এরিয়া 2 পাই r l the total surface area কিমান আছিল 2 কোণৰ total surface area of the কি কোণ কোণৰ surface area কি হয় কোণৰ surface area হৈছে a dash বুলি লিখিছো 2 পাই r into r plus l এটো ফৰ্মুলা আছিল 2 পাই r into r plus l ঠিক আছে গতিকে ইয়াত এই ফৰ্মুলা মানে টোটাল সারফেস এরিয়া কার্ভ সারফেস এরিয়া কথা কোৱা নাই টোটাল সারফেস এরিয়া কি হয় কোণৰ 2 পাই r into r plus l হয় না ইয়াত স্মল r মানে এই ৰেডিয়াসটো বুজাই আছে গতিকে আমাৰ কিমান হ'ব 2 পাই r into r plus l এটা l মানে হৈছে স্ল্যান্ট হাইট মানে ইয়াৰ পৰা উলিয়াব লাগিব এটো হৈছে স্ল্যান্ট হাইটটো গতিকে স্ল্যান্ট হাইট কেনেকৈ উলিয়াম cos থিটা চোৱা cos থিটা ইকুৱেল টু কি হ'ব এটো this by this হয় না base by hypotenuse মানে l by r ঠিক আছে সো l কিমান হ'ব r cos theta ঠিক আছে 2 pi r into r plus l ঠিক আছে তো ইয়াত কি হ'ব তো a dash যদি মই বহাই দিও a dash equal to 2 pi r into কোৱেশ্চনত কিবা এটা গড়বড়ি থকা নিচিনা লাগিছে r plus r cos theta ঠিক আছে এটো মোৰ মতে প্লাস হ'ব লাগিছিল বা কোৱেশ্চনটো কৰিছো আমি a dash equal to 2 pi r square
কিমান হ'ব 1 প্লাছ cos থিটা ঠিক আছে এখিনলৈকে গম পালা কেনেকৈ কৰিলো নোট ডাউন কৰি লোৱাচোন ঠিক আছে নোট ডাউন কৰি ললা তো তেতিয়া হলে আমাৰ কি হ'ব আমি কি উলিয়ালো প্ৰথমতে আমাৰ যোনটো স্ফিয়াৰ আছিল স্ফিয়াৰটোৰ টোটাল এৰিয়া উলিয়াইছো তাৰপিছত কোণটোৰ টোটাল এৰিয়া উলিয়াই দিছো এল টো কেনেকৈ উলিয়ালে ইয়াৰ পৰা ওলালে ঠিক আছে নেক্সট আমি কি কৰিম এতিয়া কোণটোৰ মাজে টোটাল ইলেক্ট্ৰিক ফ্লাক্স উলিয়াব লাগে কোণটোৰ মাজে টোটাল ইলেক্ট্ৰিক ফ্লাক্স কেনেকৈ উলিয়াবা তুমি হেতু উলিয়াবলে হলে হেতু কোণৰ টোটাল সাৰফেস এৰিয়া কিমান ললে 2 পাই r স্কয়াৰ ইনটু 1 প্লাস cos অফ থিটা ঠিক আছে তো 1 প্লাস cos অফ থিটা গতিকে আমাৰ কোণৰ মাজে টোটাল ফ্লাক্স কিমান হ'ব তো টোটাল ফ্লাক্স হৈছে প্ৰথমতে এটা ধৰি লোৱা এই জনটো তোমাৰ কি হয় গauss থিওৰামটো যদি আমি এপ্লাই কৰিবলৈ যাও টোটাল ফ্লাক্স ইকুৱেল টু কি হ'ব q বাই এপসাইলন নট এতিয়া ইয়াৰ মাজেদি কিমান ফ্লাক্স হ'ব তেতিয়া হলে আমাৰ ফৰ্মুলা হ'ব a বাই a ড্যাশ ইনটু q বাই এপসাইলন নট এটো হৈছে আমাৰ টোটাল ফৰ্মুলা ঠিক আছে কাৰণ ফ্লাক্স থ্ৰু দা বেস অফ দা কোণ ফ্লাক্স থ্ৰু দা বেস অফ দা কোণ উলিয়াবলৈ গৈছে a মানে কিমান হ'ব 4 পাই r স্কয়াৰ ডিভাইডেড বাই 2 পাই r স্কয়াৰ 1 প্লাস cos থিটা ঠিক আছে 1 প্লাস cos থিটা নহয় এটা সৰি উল্টা হৈছে সো ইয়াত তোমাৰ ফৰ্মুলাটো হ'ব ফ্লাক্স ইকুৱেল টু a ড্যাশ বাই a কাৰণ আমি ইয়াৰ মাজেদিহে উলিয়াবলৈ গৈছো বুজি পাইছা নে কথাটো ইয়াৰ মাজেদিহে উলিয়াবলৈ গৈছো গতিকে কিমান হ'ব ইনটু q বাই এপসাইলন নট তাৰমানে a এৰিয়াটোত গুটে যদি স্ফিয়াৰটো কনসিডাৰ কৰো গুটে ক্যাপিটেল a এৰিয়াটোত টোটাল ফ্লাক্স কিমান হ'ব q বাই এপসাইলন নট ইউনিট এৰিয়াত কিমান হ'ব q বাই এপসাইলন নট ইনটু a গতিকে a ড্যাশ এৰিয়াত কিমান হ'ব a ড্যাশ বাই a ইনটু q বাই কি এপসাইলন নট এটো ফৰ্মুলা ইউনিটাৰী মেথড এপ্লাই কৰিছো ঠিক আছে সো a ড্যাশ মানে হৈছে 2 পাই r স্কয়াৰ ইনটু 1 প্লাস cos থিটা ঠিক আছে ডিভাইডেড বাই কিমান হয় a মানে হৈছে 4 পাই r স্কয়াৰ ইনটু কি q বাই এপসাইলন নট r স্কয়াৰ পাই পাই ক্যান্সেল গল 2 এটা ক্যান্সেল গল গতি কিমান হ'ব 1 প্লাস cos থিটা ডিভাইডেড বাই 2 ইনটু q বাই এপসাইলন নট q বাই মানে আমাৰ ইয়াত মাইনাস নহয় প্লাস হ'ব লাগে ঠিক আছে গতিকে আমাৰ এনসাৰটো হৈছে এ তো আমাৰ কোৱেশ্চনটো ওলালে যে ফ্লাক্স থ্ৰু দা বেস অফ দা কোণ কিমান হয় ইনটু এনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো কৰিব লাগে নেক্সট আমি কোৱেশ্চনটো কৰিব লৈছো এটো তোমাৰ ম্যাগনেটিজম চেপ্টাৰটো কনভাৰ্সন অফ এ গ্যালভানোমিটাৰ ইনটু এমিটাৰ ঠিক আছে তাৰ কোৱেশ্চন ইমান দাম নাহে ঠিক আছে একে টাইপৰ কোৱেশ্চনে আহে তো ইয়াত কৈছে কি গ্যালভানোমিটাৰ এটা আছে যাৰ ৰেজিস্ট্যান্স দিয়া আছে 15 ওহম সো গ্যালভানোমিটাৰ ৰেজিস্ট্যান্স আমাৰ দিয়া আছে 15 ওহম জি ভ্যালু আমাৰ কি দিয়া আছে তোমাৰ 15 ওহম বুলি দিয়া আছে আৰু তাত কি কৈছে হে গ্যালভানোমিটাৰটো ফুল স্কেল ডিফ্লেকশন কেতিয়া মাৰিব যেতিয়া গ্যালভানোমিটাৰ মাজেদি কাৰেন্ট কিমান যায় তোমাৰ 4 মিলি এম্পিয়াৰ ঠিক আছে তাৰ মানে 4 * 10 টু দি পাৱাৰ -3 এম্পিয়াৰ যেতিয়া তোমাৰ কাৰেন্ট ফ্লো হয় তেতিয়া গ্যালভানোমিটাৰটো ফুল স্কেল ডিফ্লেকশন মাৰে ঠিক আছে তোমাক কৈছে যে কেনেকৈ তুমি কনভাৰ্ট কৰিবা এই গ্যালভানোমিটাৰটো কি হলে এমিটাৰলে যোনটো এমিটাৰটো কিমান ম্যাক্সিমাম কাৰেন্ট মেজাৰমেন্ট কৰিব পাৰে 6 এম্পিয়াৰ গতিকে আই ভ্যালু কিমান হয় তোমাৰ 6 অফ এম্পিয়াৰ ঠিক আছে গতিকে আমাৰ কি কৰিব লাগিব যেতিয়া আমি গ্যালভানোমিটাৰটাক এমিটাৰলে কনভাৰ্ট কৰিব লাগে আমি কি কৰিব লাগে সদায় এটা লো ভ্যালু অফ ৰেজিস্ট্যান্স যাক আমি কি বুলি কওঁ শান্ত বুলি কওঁ এই শান্তটো কেনেকৈ কানেকশন কৰিব লাগে প্যাৰালেলত কানেকশন কৰিব লাগে গতিকে আমি শান্তৰ ভ্যালুটো উলিয়াই দিব লাগিব শান্তৰ ভ্যালু লোৱা ফৰ্মুলা কি হয় Ig বাই I মাইনাস Ig ইনটু কি হয় g হয় হয়নে গতিকে s = Ig কিমান হয় Ig হৈছে তোমাৰ এটো কিমান হ'ব এটো যদি মই কওঁ 0.004 ঠিক আছে 1 2 3 ডিভাইডেড বাই 6 মাইনাস 0.004 ইনটু g কিমান হ'ব g 15 এটো যদি তুমি মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই কৰিলে তোমাৰ কি ওলাব g ভ্যালু ওলাই যাব সৰি s ৰ ভ্যালু ওলাই যাব s ৰ ভ্যালুটো বহুত সৰু ওলাব ঠিক আছে এটো ক্যালকুলেশনটো তোমালোকে কৰিবা ঠিক আছে মই ক্যালকুলেশনটো কৰিয়ে দিছো বাৰু এবাৰ এক সেকেন্ড 6 মাইনাস 0.004 কিমান হ'ব 0.004 ডিভাইডেড বাই কিমান হ'ব 5.996 ইনটু 15 ঠিক আছে সো 0.004 ইনটু 15 ডিভাইডেড বাই 5.996 তো এটো কিমান লালে s ৰ ভ্যালু লালে তোমাৰ 0.01 ওহম তাৰমানে চোৱা মিনিং টু কি ইয়াৰ মিনিং টু হৈছে যে যদি হে কাৰণ এমিটাৰ আমি এমিটাৰ বনাব লাগে সো দ্যাট মিন্স
it can measure current easily ঠিক আছে ই লাৰ্জ ভ্যালু অফ কাৰেন্ট মেজাৰমেন্ট কৰিব লাগিব সো তাৰ কাৰণে আমি ৰেজিস্ট্যান্স কমাব লাগিব ৰেজিস্ট্যান্স কমাবৰ কাৰণে আমি কি কৰিলো শান্ট ললো which is very low resistance and it should be connected in parallel with the galvanometer so our main logic to hoise hetu that if we want to convert a galvanometer into an emitter so that means we have to connect a shunt a very small value of resistance which is called shunt and it should be connected in parallel with the galvanometer so tene koile amar shunt value to bahut horu ulabo laibo etu chua kiman laise thik ase to hetu bostu tomak khudise shunt resistance kiman hoy to 0.01 ohm thik ase man next eta question loi photoelectric effect of our next eta question anisu question to ki dia ase je duta different frequency light ঠিক আছে জৰ তোমাৰ ফটনৰ ফ্ৰিকোয়েন্সিজ বিলাক দিয়া আছে 1 ইলেক্ট্ৰন ভোল্ট আৰু 2.5 ইলেক্ট্ৰন ভোল্ট এটা মেটেল আছে হে মেটেলটো ওয়াৰ্ক ফাংচনটো দিয়া আছে ফাই নটৰ ভ্যালু দিয়া আছে ওয়াৰ্ক ফাংচন এই দুইটা কেছতে তোমাৰ কি উলাবলৈ কৈছে দুইটা কেছতে ইলেক্ট্ৰনৰ যোনটো উলাই যোৱা ইলেক্ট্ৰনৰ যোনটো ম্যাক্সিমাম কাইনেটিক এনাৰ্জি তাৰ ৰেশিওটো তো তাৰ কাৰণে আমি ফৰ্মুলা কি ইউজ কৰিব লাগিব এনাৰ্জি আইনষ্টাইনৰ ইকুৱেচনটো h nu বা এটো আছিল নহয় k max ইকুৱেল টু কি আছিল h nu minus কি আছিল phi naught হয় না নহয় h nu minus phi naught এটো আমাৰ আইনষ্টাইনৰ ইকুৱেচনটো আছিল ফাৰ্স্ট কেস তো কেস 1 ত তোৱা কি হ'ব কেস 1 ত তোমাৰ k max কেস 1 ত তোমাৰ কি হ'ব h nu যোনটো আহিছে এটো কিমান এনাৰ্জি লৈ আহিছে 1 ঠিক আছে ওয়াৰ্ক ফাংচনৰ ভ্যালু কিমান হ'ব 0.5 that is k max ৰ ভ্যালু কিমান হ'ব 0.5 ইলেক্ট্ৰন ভোল্ট কেস 2 কেস 2 কি হ'ব কেস 2 তোমাৰ 2.5 ইলেক্ট্ৰন ভোল্ট আহিছে তো কিমান হ'ব k max 2 ঠিক আছে 2.5 minus কি 0.5 গতিকে আমাৰ কিমান হ'ব 2 ঠিক আছে 2 ইলেক্ট্ৰন ভোল্ট গতি ৰেশিও উলিয়াবলৈ কৈছে আমাৰ কি হ'ব k max 1 ৰেশিও k max 2 ঠিক আছে এটো কিমান হ'ব 0.5 by 2 তাৰমানে 5 by 20 তাৰমানে কিমান হ'ব 1/4 বা আমাৰ ৰেশিওটো কিমান হ'ব 1:4 এটো হৈছে আমাৰ কারেক্ট आंसर ঠিক আছে ভাল কোৱেশ্চনে আছিল কনসেপ্ট মানে ফৰ্মুলা বেস কোৱেশ্চন নিটত হক সিইউটি হক ডাইৰেক্ট ফৰ্মুলা বেস কোৱেশ্চন আহে ফিজিক্সৰ যে ফৰ্মুলা বিলাক যদি তুমি জানা নিউমেৰিকেল কৰিব পাৰিবা যদি নোৱাৰা তুমি নোৱাৰা ঠিক আছে মই নেক্সট কোৱেশ্চনটা আনিছো ইলেক্ট্ৰিক পটেনশিয়াল চেপ্টাৰৰ পৰা মই এটা কোৱেশ্চন আনিছো এটো এন্ট্ৰেন্স আইটিএনটি ইন্ডিয়ান প্ৰি মেডিকেল এন্ট্ৰেন্স টেষ্টত অহা তোমাৰ কোৱেশ্চন ঠিক আছে এইমছ যোনটো এক্সট্ৰাকে পাতে তো তাৰ এটা কোৱেশ্চন আহিছে যে তোমাৰ পটেনশিয়ালৰ ভ্যালু দিয়া আছে v = 4x² আৰু এই পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে সো আমি কি জানো e = e ভেক্টৰ - dv by কি dr ঠিক আছে এটো ৰিলেশন এতিয়া যেহেতু ইলেক্ট্ৰিক ফিল্ড ইয়াক আমি কি হ'ব পার্শিয়াল মানে কি বলে পার্শিয়াল ডেরিভেটিভ ফর্মছত যদি আমি লিখো যে আমি ইয়াক কম্পোনেন্ট বিলাকক যদি ভাগ কৰো ex i cap plus ey j cap plus ez k cap এনেকা যদি মই কৰো যেতি ইয়াক আমি কেনেকৈ লিখিব পাৰো মাইনাস টু কমন আহিলে del v by del x i cap plus del v by এটো কোৱা হয় পার্শিয়াল ডেরিভেটিভ del v by del z k cap ঠিক আছে del v by del z k cap তো এতিয়া আমি যদি v ভ্যালু কিমান দিয়া আছে 4x² গতিকে del v by এটো সোয়া ex i cap plus ey j cap plus ez k cap ঠিক আছে মাইনাস del v by del x মানে ইয়াক যদি ডিফারেন্সিয়েশন কৰিলো কিমান হ'ব 8x i cap হ'ব ইয়াত ডিফারেন্সিয়েশন কিমান হ'ব 0 হ'ব কাৰণ ইয়াত অকল x হে আছে সো নেক্সট এটো টার্ম কি হ'ব 0 হ'ব গতিকে আমাৰ কি হ'ব ex i cap plus ey j cap মানে এইটা আকৌ মই ৰিপিট লিখিব নালাগে তো ইয়াত তুমি চোৱা ey কম্পোনেন্টৰ ভ্যালু কি হ'ব তোমাৰ ex ভ্যালু কিমান পালো আমি ex ভ্যালু পালো -8x ey ভ্যালু কম্পেয়ার যদি কৰা 0 পালা and ez z component of the electric field কি পালা 0 পালা এটা আমাক কি হদিছে 102 এই পয়েন্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু দি আছে গতিকে আমাৰ যেহেতু ইলেক্ট্ৰিক ফিল্ডৰ অনলি কোনটো ডাইৰেকশনত আছে x ডাইৰেকশনত আছে গতিকে x0 আমাক কি হ'ব 102 পয়েন্ট যদি বহাই দিও -8 into x x কম্পোনেন্ট কিমান x ৰ কোঅৰ্ডিনেট কিমান হ'ব 1 হয় গতিকে -8 ভোল্ট পার মিটার বুজি পালা না কথাটো আমাৰ যদি ইলেক্ট্ৰিক ফিল্ডৰ পটেনশিয়ালৰ মাজৰ ৰিলেশন আছিল এটো আছিল গতিকে ইয়াক আমি এনেকে i cap j cap k cap ফৰ্মত আমি ভাগ কৰি দিলে ইয়াকো এনেকে লিখিব পাৰো ঠিক আছে তো ইয়াত v টো ভ্যালু দিয়া আছে 4x²
গতিকে তুমি ভি ভ্যালু ইয়াত যদি বহাই দিয়া ইয়াক ডিফাৰেন্সিয়েচন কৰাৰ লগে লগে del v by del x ডিফাৰেন্সিয়েচন কৰাৰ লগে লগে কিমান হ'ব 4 to the 8x হ'ব i cat এইগিটাৰ 0 হ'ব কাৰণ ইয়াত x আৰু y x ৰ বাহিৰে বেলেগ একো নাই গতিকে ডিফাৰেন্সিয়েচনটো 0 হ'ব গতিকে আমাৰ x কম্পোনেন্ট অকল ইলেক্ট্ৰিক ফিল্ডৰ কোনটো কম্পোনেন্ট থাকিব x কম্পোনেন্ট গতিকে যোনটো গিভেন পইণ্ট দিয়া আছে সেই পইণ্টত আমাৰ পটেনশিয়াল এটো ওলাব ঠিক আছে কোৱেশ্চনটো ভাল কোৱেশ্চন হয় পৰীক্ষাত অহা কোৱেশ্চন ঠিক আছে মই নেক্সট আৰু এটা কোৱেশ্চন ইলেক্ট্ৰিক পটেনশিয়াল এটা মই ইম্পৰ্টেন্ট কোৱেশ্চন লৈ দিছো আৰু সেই ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে কি তোমাৰ কি আছে 3 কন্ডাক্টিং স্ফেৰিকেল সেলস আছে আৰু সেই সেলৰ সাৰফেসত তোমাৰ চাৰ্জ গিটা আছে q - 2q and 3q q - 2q and 3q তোমাক কৈছে যে এটা পইণ্ট আছে p এই p পইণ্টত আমি কি উলিয়াব লাগে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এটা কথা মনত ৰাখিবা ইয়াত কোনটো কনসেপ্ট এপ্লাই হ'ব বা কোনটো কনসেপ্ট মই এপ্লাই কৰিম যে আমাৰ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল কি হয় এটো ধৰি লোৱা ইলেক্ট্ৰোস্ট্যাটিক মানে এটা সেল ধৰি লোৱা এই সেলটোত এ যদি মই সাৰফেসৰ এটা পইণ্ট ধৰি লৈছো p আৰু ভিতৰৰ যোনটো পইণ্ট ধৰি লোৱা q এই q পইণ্ট আৰু p পইণ্টত কিন্তু পটেনশিয়ালটো সেম হয় তোমালোকে জানা নহয় যে ইলেক্ট্ৰিক সেল মানে সেল এটা যদি আমি স্ফেৰিকেল সেল এটা কনসিডাৰ কৰো এই সেলটোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো কি হয় 0 হয় কিন্তু পটেনশিয়ালটো কি নহয় 0 নহয় আৰু সেই পটেনশিয়ালৰ ভ্যালুটো কাৰ লগত সমান হ'ব সাৰফেসত যিমান হয় তাৰ লগত সমান হ'ব হয়নে এটো তোমালোকে ক্লাস 12 ত পঢ়ি আহিছা ধুনিয়াকে সো এই কনসেপ্টটো মই এপ্লাই কৰিম কেনেকৈ এপ্লাই কৰিম চাবা এটা আমাৰ p পইণ্টটো চোৱা p পইণ্টটো a সেলটোৰ পৰা বাহিৰত আছে আৰু a সেলটোৰ পৰা বাহিৰত আছে গতিকে আমাৰ কিন্তু a সেলটোৰ ভিতৰত আছে হয়নে বুজি পাইছা না p পইণ্টটো আমাৰ এই সৰু সেল যাৰ ৰেডিয়াসটো r হয় তাৰ পৰা বাহিৰত আছে যাৰ ৰেডিয়াসটো 2r হয় তাৰ পৰা বাহিৰত আছে কিন্তু 3r ৰ পৰা কি আছে ভিতৰত আছে গতিকে আমাৰ টোটাল পটেনশিয়াল কি হ'ব চাবা টোটাল পটেনশিয়াল at p কিমান হ'ব চাবা vp এটা এই সৰু স্ফিয়াৰটোৰ কাৰণে p পইণ্টত পটেনশিয়াল কিমান হ'ব k 1/4/epsilon naught q by distance কিমান হয় হেতু r হয় ঠিক আছে প্লাস k সেকেন্ডৰ কাৰণে কিমান হ'ব চাৰ্জ কিমান আছে -2q ডিভাইডেড বাই কি হয় ডিসটেন্স r হয় নেক্সট তোমাৰ 3q ৰ কাৰণে কি হ'ব চোৱা k * 3q ডিভাইডেড বাই এতিয়া তলৰ ডিসটেন্সটো কি লিখিম চোৱা তলৰ ডিসটেন্সটো আমি r নিলিখো আমি কি লিখিম 3r লিখিম কেলে লিখিম 3r টো কেলে লিখিম তাৰ কাৰণটো হৈছে কি এই যোনটো স্ফেৰিকেল সেল আছে ডাঙৰটো তাৰ ৰেডিয়াসটো কিমান হয় 3r ঠিক আছে তাৰ ৰেডিয়াসটো হৈছে 3r আৰু সেই সেলটোৰ ভিতৰতে পইণ্টটো আছে p পইণ্টটো গতিকে এই p পইণ্টত যিমান পটেনশিয়াল হ'ব সেম পটেনশিয়াল কোড হ'ব এই সাৰফেসটোত হ'ব গতিকে সাৰফেসটোত যদি আমি পটেনশিয়াল উলিয়াও কিমান হ'ব সাৰফেসটোত পটেনশিয়াল উলিয়ালে k * 3q বাই কি হ'ব 3r নহব জানো হলা না কাৰণ ইয়াৰ ৰেডিয়াস সেলটো ৰেডিয়াস কিমান হয় সেলটো ৰেডিয়াস হৈছে 3r ঠিক আছে গতিকে সেই ডাঙৰ যোনটো বাহিৰৰ সেল সেই বাহিৰৰ সেলটোৰ কাৰণে পটেনশিয়াল বাহিৰৰ সেলটোৰ কাৰণে সাৰফেসত পটেনশিয়াল কিমান হ'ব k * 3q বাই 3r আৰু সেই পটেনশিয়ালটোৰ ভ্যালুৱে এই ভ্যালুটোৱে কোড হ'ব তোমাৰ p পইণ্টৰ হ'ব because the p point lies inside that big sphere বুজি পাইছা না মই কি কলো এই সৰু স্ফিয়াৰটোৰ কাৰণে k q বাই স্মল r আছে because এই সৰু সেলটোৰ কাৰণে বাহিৰত আছে পইণ্টটো মানে এই সৰু সেলটোৰ পৰা বাহিৰত আছে p পইণ্টটো সেকেন্ড সেলটোৰ পৰা বাহিৰত আছে p পইণ্টটো কিন্তু থাৰ্ড সেলটোৰ কাৰণে ইট ইজ ইনসাইড দা এই p পইণ্টটো এই ডাঙৰ সেলটোৰ ভিতৰত আছে গতিকে ইয়াত আমি কোনটো কনসেপ্ট এপ্লাই কৰিম ইয়াত আমি এপ্লাই কৰা কনসেপ্টটো হৈছে যে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল ইনসাইড দা সেল ইজ সেম এট ইটস সারফেস গতিকে সারফেসত পটেনশিয়াল এটো হল গতিকে ইনসাইডত পটেনশিয়াল এটো হ'ব গতিকে আমি যদি ক্যালকুলেট কৰো তেতিয়া কিমান হ'ব k কমন আহিলে তো ইয়াত আহিব তোমাৰ 1 বাই k কি হ'ব k q কমন আহি গল k q যদি কমন আহে এটো কিমান হ'ব 1 বাই r - 2 বাই r এটো 3 ক্যান্সেল গল প্লাস কি হ'ব 1 বাই ক্যাপিটাল R ঠিক আছে ইয়াত আমাৰ সলভ কৰিলে কিমান হ'ব vp = k q ঠিক আছে 1 বাই r minus 1 by small r this is our key final answer বুজি পালা I hope তোমালোকে ডাঙৰ সেলটোৰ ভিতৰত যেহেতু p পইণ্টটো আছে গতিকে ডাঙৰ সেলটোৰ কাৰণে পটেনশিয়ালৰ ভ্যালু যিমান হ'ব সেম কোড হ'ব p পইণ্টত সো সেই কাৰণে মই এইটো আহিলে ঠিক আছে 7 নম্বৰ কোৱেশ্চন হল নেক্সট মই আৰু এটা কোৱেশ্চন কৰিম এতিয়া আমাৰ কোৱেশ্চনটো কি কৈছে the distance from the center of the coil on the axis of the coil where magnetic induction is eto ta mane ultimately question not ki koise shuniba question not koise je amar eta condition dia ase magnetic field at axial point is equal to 1/8 of b at the center thik ase hetu dia ase ta tomako dia bole koise je he jonto current carrying coil ase he current carrying coil to center par distance kiman he x distance to liya bole koise
গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ এক্সিএল পইণ্টৰ ফৰ্মুলা কি আছিল মিউ নট আই আৰ স্কয়াৰ ডিভাইডেড বাই 2 ইনটু আৰ স্কয়াৰ প্লাস x স্কয়াৰ কি 3/2 ইকুয়াল টু মিউ নট আই বাই কি হ'ব টুৱাইস r ঠিক আছে 2 2 ক্যান্সেল গল ঠিক আছে মিউ নট আই ক্যান্সেল গল হয়নে এটো 1/8 আছিল 1/8 অফ b সেন্টাৰ গতিকে আমাৰ কিমান হ'ব 8r কিউব ইকুয়াল টু r স্কয়াৰ প্লাস x স্কয়াৰ 3/2 ঠিক আছে এটা যদি কিউব ৰুট অফ হেৰি কৰো তেতিয়া হলে আমাৰ কিমান হ'ব ইয়াত ফৰ্মুলা 4r স্কয়াৰ ইকুয়াল টু r স্কয়াৰ প্লাস x স্কয়াৰ ঠিক আছে যদি মই 2/3 যদি হোল মানে যেনেকে পাৱাৰটো 3/2 আছে দুইটা সাইডে মই যদি 2/3 পাৱাৰ লও তেতিয়া হলে তোমাৰ এটো आंसर ওলাব তো কিমান হ'ব 3r স্কয়াৰ ইকুয়াল টু x স্কয়াৰ so x ইকুয়াল টু কিমান হ'ব √3r so this is our answer and our option is option number 1 ঠিক আছে তো এটো কোশ্চনটো কৈছে এই হিন্টটো দি দিছে যে এক্সিএল পইণ্টৰ জন্য ম্যাগনেটিক ফিল্ড ইন্টেন্সিটি ভ্যালু that is equal to কি the value at the 1/8 of the value at the center ঠিক আছে এটো লৈ পেলাই আমাৰ x2 ওলাই গল সো নেক্সট কোশ্চন আমি কৰিব লাগে এই ফিগাৰটো যোনটো দিয়া আছে কোশ্চন সেই ফিগাৰটোৰ পৰা তোমাৰ কি হৈছে আৰএমএস ভ্যালু উলিয়াবলৈ কৈছে আৰএমএস মানে কি হয় আৰএমএস কারেন্ট উলিয়াবলৈ কৈছে আৰএমএস মানে কি হয় ৰুট মিন স্কয়াৰ কারেন্ট প্ৰথমতে স্কয়াৰ কৰি লৈ পেলাই কারেন্টক স্কয়াৰ কৰি লৈ পেলাই এভাৰেজ লৈ পেলাই তাক আমি কি কৰিব লাগিব স্কয়াৰ ৰুট ল'ব লাগিব এটা কারেন্টটো ক'ত কিমান আছে এটোত আছে 2 এম্পিয়াৰ ইয়াত আছে -2 এম্পিয়াৰ আৰু ইয়াত আছে 2 এম্পিয়াৰ মাইনাসটো আমি কেলে কনসিডাৰ কৰিম কাৰণ এসি ডাইৰেকশন চেঞ্জ কৰে গতিকে আৰএমএস কি কৰিম প্ৰথমতে আমি কি কৰিম যোনকিটা কারেন্ট আছে I1 স্কয়াৰ এটো I1 this is I2 this is I3 তো ইহতৰ প্ৰথমতে স্কয়াৰ কৰি পেলাই সাম কৰি পেলাই এভাৰেজ লৈ পেলাই স্কয়াৰ ৰুট কৰিম হেতিয়া কি হ'ব তোমাৰ আৰএমএস কেনে উলিয়াই জানা নহয় আৰএমএস উলিয়াই পেলাই আমি কারেন্ট যিকোনো কোৱান্টিটি আৰএমএস উলিয়াই মানে কোৱান্টিটি কিটা আমি স্কয়াৰ কৰিব লাগিব এড কৰিব লাগিব এভাৰেজ ল'ব লাগিব এভাৰেজ লৈ পেলাই লাষ্টত স্কয়াৰ ৰুট ললে তাত কি বুলি কোৱা হয় আৰএমএস গতিকে আমি যদি কৰো I1 ৰ কিমান হ'ব 2 স্কয়াৰ এটো কিমান হ'ব -2 স্কয়াৰ প্লাস 2 স্কয়াৰ ডিভাইডেড বাই 3 তো এটো কিমান হ'ব 2 4 4 8/3 তাৰ মানে 2√2/3 এম্পিয়াৰ তো এটো হৈছে আমাৰ आंसर ঠিক আছে 4 + 4 + 8 এই হলছে ইয়াত লিখাটো 4 + 4 + 8 √12/3 তাৰ মানে 2 এম্পিয়াৰ ঠিক আছে এই ক্যালকুলেশন বৰ মিস্টেক হয় ঠিক আছে আমাৰ এটা কোশ্চন শেষ হল তো আৰু এটা মই কোশ্চন কৰো এটো নিটৰ 2015 চনত অহা কোশ্চন একদম ইজি কোশ্চন হয় ঠিক আছে দেখাত বহুত কমপ্লেক্স যেন লাগে অপচন গিটা দেখিলে তো ইয়াত কি হয় two thin long parallel wires separated by a distance d carrying a current of iman the magnitude of force per unit এটা সোয়া দুডাল আমাৰ এনেকে প্যাৰেলাল যদি ওয়্যাৰ থাকে সেম ডাইৰেকশনত যদি সাপোজ কারেন্ট গৈ আছে ঠিক আছে I1 and I2 ঠিক আছে ইয়াৰ মাজত ডিসটেন্সটো হৈছে d গতিকে ইয়াৰ মাজত ফোর্স পার ইউনিট লেন্থ কিমান হ'ব ফোর্স পার ইউনিট লেন্থ F = mu naught I1 I2 divided by 2 pi into d হয় না গতিকে ইয়াত এই কোশ্চনটো তেতিয়া দুইটাতে সেম কারেন্ট গৈছে গতিকে আমাৰ ফোর্স পার ইউনিট লেন্থ কিমান হ'ব mu naught I1 into I2 মানে I into I মানে I² divided by 2 pi d Newton per meter ঠিক আছে this is your question common question to standard last টুটকে কমন বেছি লবলৈ ট্রাই কৰিলো নেক্সট মই স্যাম্পল পেপাৰ 3 তোমালোকৰ মই ক্লাস 11 ৰ কেটামান ইম্পৰ্টেন্ট লম টপিক লৈ পেলাই ডিসকাস কৰিম যিমান পাৰো মই কোশ্চনস কৰাই গৈ থাকিম পিডিএফ টো দিয়াই আছে পিডিএফ টো ডেসক্ৰিপচনত চাবা বহিবা কাৰণ নিটৰ এক্সাম দিছা সিইউটি দিছা সিডব্লিউ দিছা ওপৰতে কোনো বস্তু নহয় বুজিবা না কষ্ট নকৰাকে যদি তুমি কিবা এটা পাম বুলি ভাবিছা লাভ নাই তো কষ্ট কৰিব লাগিব পঢ়ি থাকিব লাগিব ভালকে চেনেলটো লগত জড়িত হৈ থাকিবা সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা বাকি তোমালোকৰ কথা পঢ়া শুনা ভালকে কৰা জয় অসম